নমস্কাৰ জনাইছোঁ হৰেশ চান্দেলে। আজি এটি নতুন কাহিনী মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ। বলক দেৰি নকৰি আমি কাহিনীটো আৰম্ভ কৰোঁ। সিদিনা বছে মিটিং এৰেঞ্জমেণ্ট কৰিছিল। মিটিঙৰ কাৰণত মোৰ কামবোৰ বাঢ়িল আৰু কাম শেষ কৰোঁতে কৰোঁতে ৰাতি হৈ গ'ল। কাম শেষ কৰি মই 11টা বজাত ওলালোঁ। অ'টোৰ কাৰণে ৰখিলোঁ, কিন্তু সেই টাইমত অ'টো পোৱা টানেই আছিল। সেইকাৰণে ভাবিলোঁ লাহে লাহে খোজকাঢ়ি যাওঁ। মোৰ ঘৰ অফিচৰ পৰা 10 কিলোমিটাৰ আছিল। খোজকাঢ়ি গ'লে 2 ঘণ্টামান লাগিব। আৰু অলপ চিন্তা কৰি মই ৰাওনা হ'লোঁ। কিন্তু 1 ঘণ্টামান যোৱাৰ পিছত মোৰ ফোনটো বন্ধ হৈ গ'ল, কাৰণ বেটাৰী চাৰ্জ নাছিল। সেই নিজান পথত অকলশৰীয়া মই আৰু মোৰ দেহ চাহটো যেন জোনাকৰ পোহৰে পোহৰে আগুৱাই গৈ আছিলোঁ। জোনাকৰ পোহৰত যেন মোৰ দেহৰ ছাঁটো জিলিকি উঠিছিল। আৰু তেনেতে সম্ভৱ 12:30মান বাজিছিল। মই ঘৰ পাবলৈ আৰু আধা ঘণ্টাহে বাকী আছিল। কিন্তু হঠাতে মোৰ চকু সেই শ্মশানখনত পৰিল, যোনখন ৰাস্তাৰ পৰা 150 মিটাৰ দূৰ আছিল। জোনাকৰ পোহৰৰ কাৰণে সেই শ্মশানখন স্পষ্ট হৈ আছিল। তাত থকা এটা এটা বস্তু ভালকৈ দেখি পাই আছোঁ। তেনেকৈ গৈ থাকোঁতে এটা শব্দ মোৰ কাণত পৰিল, আৰু এই শব্দটো আছিল যেন কোনোবাই লোহাৰে বাঁহ কোঠাৰ বনাই আছে। আৰু সেই শব্দটো আহি আছিল সেই শ্মশানখনৰ পৰাই। আৰু মই একো নভবা নিচিন্তাকৈ সেই শব্দটোৰ পিছে পিছে গৈ থাকিলোঁ আৰু শ্মশান যাই পালোঁ। গৈ পোৱাৰ পিছত তাত যেন একো শব্দ নাছিল। সেই প্ৰথমতে ৰাস্তাত থাকি শুনা শব্দটো যেন এতিয়া নাই। মই এতিয়া ভয় খালোঁ আৰু তাৰ পৰা জোৰকৈ দৌৰ মাৰিলোঁ ৰাস্তালৈকে। কিন্তু যিমানেই মই দৌৰ মাৰিছোঁ সিমানেই সেই শ্মশানখনেই পাই আছোঁ। বাৰে বাৰে মই শ্মশানখনেই পাই আছোঁ। মোৰ এনেকুৱা লাগিছিল মই যেন কাৰোবাৰ চক্ৰভিউত সোমাই গৈছিলোঁ। মই বহুতবাৰ চেষ্টা কৰিলোঁ তাৰ পৰা ওলাবৰ কাৰণে, কিন্তু নাই। যিমানেই গৈ আছোঁ সিমানেই মই শ্মশানখনেই পাই আছোঁ। ৰাস্তা পোৱাৰ কোনো নামেই নাছিল। সেই নিজান জেগাত শ্মশানখন আৰু মই, আৰু তাত কোনো নাছিল। মোৰ ভয়ত কঁপি আছিলোঁ। গাৰ নোম শিয়ৰি উঠি আছিল। কঁপালৰ ঘাম যেন মাটিত পৰিল আৰু ভয়ত থাকিব নোৱাৰা হৈছিলোঁ। মই অলপ সময় ৰ'লোঁ, ৰৈ আৰু এবাৰ চেষ্টা কৰিলোঁ। কি ঠিক এইবাৰ মই ৰাস্তা পাই যাওঁ, কিন্তু নাই। মই যিমানেই চেষ্টা কৰি আছিলোঁ সিমানেই সেই শ্মশানখনেই পাই আছিলোঁ। মোক বহুত ভয় লাগিলে। মই কান্দিব ধৰিলোঁ আৰু ভাবিলোঁ যে ইয়াত কিয় আহিছিলোঁ, আৰু নিজকে দোষ দিব ধৰিলোঁ আৰু চিঞৰিব ধৰিলোঁ যে মোক কোনোবা ইয়াৰ পৰা বচাই দিয়া। কিন্তু নাই, কাৰণ সেই জেগাত মই, শ্মশানখন আৰু কোনো নাছিল। তেনেকৈ চিঞৰি থাকোঁতে আৰু এটা শব্দই যেন মোৰ কাণ পালেহি। সেই শব্দটো আছিল এজনী ছোৱালী কান্দি থকা মাত। মাতটো যেন লাহে লাহে বাঢ়ি গৈ থাকিল, আৰু এটা সময় এনেই আহিল যেন মোৰ কাণত সেই মাতটো লাগি ধৰিল, আৰু বাৰে বাৰে সেই মাতটোৱে মোৰ কাণত বাজিব ধৰিল। সেই মাতটো বাঢ়ি গৈ থাকিল আৰু মই চিঞৰিব ধৰিলোঁ। যিমানেই চিঞৰিলোঁ সিমানে মাতটো বাঢ়ি গৈ থাকিল, আৰু এটা সময়ত মই কাণৰ বিষত বাগৰি গ'লোঁ আৰু তাতেই বেহুচ হৈ বাগৰি থাকিলোঁ। নেক্সট দিনা পুৱা মই নিজকে ঘৰত পালোঁ। ঘৰৰ মানুহবোৰে ক'লে যে মই হেনো বোলে ৰাস্তাত পৰি আছোঁ। মই চব কথা খুলি ক'লোঁ সিহঁতক, যে মোৰ লগত সেই জংঘলত কি হৈছিল, সেই শ্মশানখনত মোৰ লগত কি হৈছিল। মই সেই চব কথাই সিহঁতক ক'লোঁ। সিহঁতে মোৰ কথা বিশ্বাস কৰিলে। কিন্তু এটা প্ৰশ্ন মোৰ আজিও উঠে। সেই প্ৰশ্নটো হ'ল যে মই আছিলোঁ শ্মশানখনত, তেনেহ'লে ইহঁতে মোক ৰাস্তাত কেনেকৈ পালে। ধন্যবাদ থাকিল। আপোনালোকে কমেণ্ট কৰি ক'ব মই আচলতে ক'ত আছিলোঁ, মই তাৰ পৰা শ্মশানৰ পৰা ৰাস্তাত কেনেকৈ আহি পালোঁ। ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে। ধন্যবাদ থাকিল আজিৰ কাৰণে। জয় অসম।